আমি বহুতে কি কৰোঁ জানেনে, পাষ্ট লাইফত আমাৰ যিবোৰ ঘটনা ঘটি যায়, ধৰক কিবা এটা বেয়া ঘটনা ঘটিলে সেই ঘটনাটো ভাবি ভাবি মনটো বহুত বেয়া লাগি থাকে, আমি প্ৰেজেণ্টটো বেয়া কৰি দিওঁ। ঠিক তেনেদৰে আমাৰ ভৱিষ্যতটো, ফিউচাৰৰ যিবিলাক প্লেনিং আমাৰ কৰোঁ, কেতিয়াবা কেতিয়াবা কি হয়, বহুত নিগেটিভিটি আহে। এইটো নহ'ব নেকি, এইটো কৰিলে এনেকুৱা হ'ব নেকি, তেনেকুৱা ধৰণৰ বহুত নিগেটিভিটি আহে। সেই বস্তুবিলাক আমি কেতিয়াও ল'ব নালাগে। আমি সেইবিলাক ভাবি থাকিলে কি হ'ব, আমাৰ প্ৰেজেণ্টটো, আমাৰ বৰ্তমানৰটো বহুত বেয়া হৈ যায়। সেইকাৰণে আমি কি কৰিব লাগে জানেনে, অতীতত আমাৰ যিখিনি ঘটনা হৈ গৈছে ভালখিনি, তাৰ যিখিনি ভাল কথা, সেই ভাল কথাখিনি বা ঘটনাখিনি আমি উদাহৰণস্বৰূপে ল'ব লাগে বা আমি সেইখিনি বস্তু মানি ল'ব লাগে, কিন্তু বেয়াখিনি পূৰা বাদ দিব লাগে। আৰু ভৱিষ্যতৰো আমি যিখিনি প্লেনিং কৰিম, সেই প্লেনিংখিনি আমাৰ সদায় খুব ভাল হ'ব লাগে, যাতে আমাৰ বস্তুবিলাক উন্নতি হয়, চব কামখিনি যাতে উন্নতিকল্পে হয়, বিশেষকৈ আমাৰ ল'ৰা ছোৱালীখিনি। আৰু আমি প্ৰেজেণ্টটো ঠিকে ৰাখিবৰ কাৰণে আমি কি কৰিব লাগে জানেনে, এই মন্ত্ৰ জপ, মালা জপ বা মেডিটেশ্যন কৰিব লাগে। বিশেষকৈ আমাৰ ষ্টুডেণ্টখিনিয়ে এই মন্ত্ৰ জপখিনি কৰিব লাগে, সূৰ্য প্ৰণাম কৰিব লাগে। সূৰ্য প্ৰণাম কৰিলে সূৰ্যৰ যিটো ৰে আহে, সেই ৰেটো সঁচাকৈ আমি কেইদিনমান যদি ভালকৈ কৰে নহয়, সূৰ্যটো চাই পেলাই সঁচাকৈ সূৰ্য চকুলৈ আহি যায় আৰু ব্ৰেইনটো বহুত উজ্জ্বল হয়, বহুত স্মৃতিশক্তি বাঢ়ে। পৰীক্ষাত ধৰক কিবা এটা ভুলকৈ লিখিছে, সেই বস্তুটো মনত পৰি যায়। বহুতে কয়, বহুত ষ্টুডেণ্টে কয় যে আমি লিখি থাকোঁতে মনত যিখিনি বস্তু পাৰা নাছিলোঁ, মনত আহি আছে, সেইখিনি আমি লিখি আছোঁ, তেনেকৈ কয়। গতিকে বৰ্তমানৰ যিটো সমাজত চলি আছে নহয়, মানে যিখিনি ঘাত প্ৰতিঘাত বা যিবিলাক আজি সমাজখন অৱনমিত হৈছে যিবিলাক কাৰুকাৰ্যৰ কাৰণে, সেইখিনিৰ কাৰণে আমি ভৱিষ্যত প্ৰজন্মখিনি বা বৰ্তমানৰ ল'ৰা ছোৱালীখিনিক আমি আধ্যাত্মিকতা দিবলৈ চেষ্টা কৰিব লাগে। আৰু তেওঁলোকে আধ্যাত্মিকতাৰ কাৰণে নিজেও মন্ত্ৰ জপ কৰিব লাগে, সূৰ্য প্ৰণাম কৰিব লাগে। আৰু তেতিয়াহে, বা মেডিটেশ্যন কৰিলে তেতিয়াহে সুন্দৰ হ'ব, সমাজখনো সুন্দৰ হ'ব, তেওঁলোকৰ ৰিজাল্ট ভাল হ'ব আৰু খুব ভাল আচাৰ ব্যৱহাৰ গোটেইখিনি হ'ব।